ইয়াৰ পিছৰ প্লেনখন হ'ল উইল প্লেন। কাৰোবাৰ যদি থিয়কে 951 এই তিনিটা নাম্বাৰ গ্ৰিডত কমপ্লিট থাকে তেতিয়া তেনেধৰণৰ লোকৰ উইল প্লেনখন 100% কমপ্লিট বুলি কোৱা হয়। আৰু তেওঁলোকৰ এনেকুৱা ধৰণৰ লোকৰ ব্ৰেইনটো খুব শ্বাৰ্প হয় আৰু উইল পাৱাৰটো খুব তেওঁলোকৰ বেছি হয়। তেওঁলোকে সাধাৰণতে 28 বছৰ আগলৈকে তেওঁলোকে বিভিন্ন ধৰণৰ কামত ষ্ট্ৰাগল কৰি থাকে আৰু 28 বছৰৰ পিছত তেওঁলোকে জীৱনত ছেটেল হৈ যায় আৰু সাধাৰণতে 32 বছৰ বয়সৰ ভিতৰত তেওঁলোকে জীৱনটো এটা ভাল দিশত গতি কৰে। সাধাৰণতে বহুতো ভাল লোকৰ, বহুতো উচ্চ শিক্ষৰত যোৱা লোকসকলৰ এই প্লেনখন কমপ্লিট হৈ থাকে আৰু এনেধৰণৰ লোক খুব ঘৰুৱা পৰিয়ালৰ লগত ভাল সম্পৰ্ক বজাই ৰখা দেখা যায়। আৰু কাৰোবাৰ যদি এই নাম্বাৰ তিনিটাৰ এটা নাম্বাৰো প্ৰেজেণ্ট নাথাকে গ্ৰিডত, গোটেইকেইটা এবচেণ্ট থাকে, তেতিয়া এনেকুৱা ধৰণৰ লোক সাধাৰণতে নিৰাশাত ভোগা দেখা যায়। যিকোনো এটা কাম যদি এবাৰ বা দুবাৰ বা তিনিবাৰ ছাকচেছ নহয়, তেওঁলোকে সাধাৰণতে সাংঘাতিক ধৰণে নিৰাশাত ভুগি যায় আৰু জীৱনটো বেয়া ধৰণে অতিবাহিত কৰিবলৈ আৰম্ভ কৰে। কাৰোবাৰ যদি 9 আৰু 1টো প্ৰেজেণ্ট থাকে, 5টো এবচেণ্ট থাকে, তেনেধৰণৰ লোকৰ নেচাৰটো খুব কামাণ্ডিং নেচাৰ হয়। তেওঁলোকে নিজৰ কামানটো নিজৰ হাতত ল'বলৈ চেষ্টা কৰে আৰু লিডাৰশ্বিপ কোৱালিটি তেওঁলোকৰ খুব বেছি থাকে। সকলো বস্তুতে তেওঁলোকে নিজৰ ৰেচপেক্টটো, সন্মানটো বিচাৰি ফুৰে আৰু এনেকুৱা ধৰণৰ লোক উচ্চ শিক্ষৰত বা উচ্চ শিক্ষা লাভ কৰি ওপৰলৈ যোৱাৰ সম্ভাৱনা বেছি থাকে। কাৰোবাৰ 9 আৰু 5টো যদি প্ৰেজেণ্ট থাকে, 1টো এবচেণ্ট থাকে, তেনেকুৱা ধৰণৰ লোক সাধাৰণতে খুব কোমল হৃদয়ৰ লোক হয়। তেওঁলোকৰো উইল পাৱাৰটো খুব বেছি ভাল থাকে আৰু এনেধৰণৰ লোকসকল কিন্তু সাধাৰণতে খুব কমিউনিকেশ্যন স্কিলটো তেওঁলোকৰ খুব বেছি। মানুহক যিকোনো মাজত পতিয়ন নিয়াব পৰা ক্ষমতাটো তেওঁলোকৰ সাংঘাতিক হয়। গতিকে চেলছ আদি কৰ্মত জড়িত লোকসকলৰ এই 9 আৰু 5টো যদি প্ৰেজেণ্ট থাকে, তেওঁলোকে খুব ভাল ৰিজাল্ট দেখা পোৱা যায়। কাৰোবাৰ যদি 1 আৰু 5টো প্ৰেজেণ্ট থাকে, 9টো এবচেণ্ট থাকে, তেনেকুৱা ধৰণৰ লোকসকল খুব শ্বাৰ্প মাইণ্ডেড হয়, ব্ৰেইনটো খুব তেওঁলোকৰ শ্বাৰ্প হয় আৰু বিজনেছ চেন্সটো তেওঁলোকৰ খুব বেছি থাকে। ব্যৱসায় আদি লাইনত তেওঁলোকৰ ব্ৰেইনটো খুব বেছিকে ইউজ হয় আৰু তেওঁলোকৰ দেউতাকৰ লগত খুব ভাল সম্পৰ্ক দেখা পোৱা যায়। কিন্তু এটা সময়ত তেওঁলোকৰ হয়তো দেউতাক এটা সময়ত খুব ভাল এজন মুঠা ব্যক্তি আছিলে, নাইবা কোনোবা এটা সময়ত তেওঁৰ পুত্ৰ খুব ভাল ব্যক্তি হ'ব। একেলগে নহয়, এজন এটা সময়ত যদি ভাল হয়, এজন আন এটা সময়ত ভাল হোৱা দেখা পোৱা যায়।